हेलो एभ्रिवान সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'ৰ হৈতে আজি মই গৈ আছো নগাঁও জিলাৰ পুৰণি গুদামৰ কালাজুগিত মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত মহা মৃত্যুঞ্জয় মন্দিৰলৈ বুলি আৰু বহুত দিনৰ পিছত আশা আছিল যোৱাৰ আজি সঁচাকৈ সৌভাগ্য হ'ল আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছো কাৰণ আজি বহুত ৰ'দ দিছে একদম ৰ'দতে আৰু ওলাই আহিছো বাৰু যি কি নহওক ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম আৰু শেষৰলৈকে চাব বুলি আশা কৰিছো A few moments later আৰু আমি আহি মন্দিৰ পালোহি আৰু এফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে গাড়ী পাৰ্কিং কৰে আমি অহা গাড়ীখন ইয়াতে পাৰ্কিং কৰিছে ইয়াৰ পৰা মন্দিৰলৈ অলপ আছে সেইখিনি খুজকাঢ়ি যাব লাগিব ইয়াছক আপোনালোকে দেখিবলৈ পাইছে আৰু মন্দিৰৰ এনেকৈ সাইডে পূজাৰ সামগ্ৰীবিলাক লোৱাৰ দোকান আছে আৰু বিভিন্ন ধৰণৰ দোকানবিলাক আছে ইয়াৰ পৰাই শিৱলিংগটো ইমান ধুনীয়াকৈ দেখা পাই আছে আৰু আপোনালোকে দেখিবলৈ পাইছে কিমান ডাঙৰ ইয়াৰ পৰাই দেখিছে ওচৰত গ'লে যে আৰু কিমান ডাঙৰ দেখিব হয়নে বাৰু গৈ আছো আৰু আপোনালোকক দেখুৱাই থাকিম ফাইনেলি পাই গ'লোহি মন্দিৰ আৰু এনেকৈ বাহিৰত সকলোকে চাকি জ্বলাবৰ কাৰণে এনেকৈ দিছে কাৰণ ভিতৰত চাকি জ্বলাব নিদিয়ে চাকি জ্বলাই হোৱাৰ পিছতহে ভিতৰত দৰ্শন কৰিম আৰু ইয়াছক আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহৰ ভিৰ আৰু বহুত বেছি ৰ'দ দিছে গৰমতে এনেকৈ ৰখি আমি মোৰ লগৰ কেইজনী আৰু মই চাকি জ্বলালোঁ এতিয়া যাম মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ जय हो शंकरा आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह মন্দিৰৰ ভিতৰলৈ আহি সেৱা ললোঁ বহুত দিনৰ পৰা আশা এটা আছিল মৃত্যুঞ্জয় মন্দিৰত আহিম বুলি আৰু আহি পেলাই বহুত বেছি ভাল লাগিছে আৰু গৰমো বহুত আজি তাতে মন্দিৰটো মুকলি জেগাত আছে ৰ'দটো সেইকাৰণে বেছিকৈ লাগে পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ হয় মহা মৃত্যুঞ্জয় মন্দিৰ 126 ফুট ওখ শিৱলিংগ ইমান বেছি ভাল লাগিছে আহি পেলাই বুজাব নোৱাৰা অনুভৱ আৰু অৱশ্যে মই সৌভাগ্যক্ৰমে দুবাৰেই আহিলোঁ মন্দিৰত আৰু দুইবাৰৰে ভিডিঅ' অলপ কৰি থৈ দিছিলোঁ আৰু একেলগ কৰি মই এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱালোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু শেষত কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम